वेलकम दोस्तों गुड मॉर्निंग बोलक आज आमार हाई सेकेंडरी मोर देखाओ आया आमी एया सब आमार गाँवर उन्नति बोलक आज हाई सेकेंडरी সকলোৱে একেলগে পৰা এটা দৃশ্য আৰু লগতে এয়া আমাৰ গাঁৱলীয়া এটা সুন্দৰ দৃশ্য জিয়া জিয়া বেগৰি এয়া হ'ল আমাৰ গাঁৱৰ ৰাস্তা আমাৰ বালিকা গাঁৱৰ নামঘৰ এয়া নামঘৰৰ ওচৰত পালোহি এয়া নামঘৰৰ পৰা সেৱা কৰি এইখন আমাৰ স্কুল নাই ল'ৰা ছোৱালী নাই আহিবহে আমি অকণমান মানে জলদিকেই যাম আৰু দূৰ যে গম পাইছিলে যে নুমলীগড় আৰু গহপুৰ সংযোগী পথটো কোনফালে হ'ব আৰু নুমলীগড় আৰু গহপুৰ সংযোগী পথটো এইফালেদিয়ে যাব চাওক এখন আমাৰ নদী আৰু এইফালেদি আমাৰ নুমলীগড় আৰু গহপুৰ সংযোগী পথটো যাব কৰক আগবাঢ়ো আমি খুলেঙি পালোহি আৰু আমি পাৰ হৈছোঁ আৰু কিছু দূৰ এখন হাই ছেকেণ্ডেৰী পাম আৰু লগতে এয়া গাড়ী মাত বহুত আহিছে ধূলিও গৈ এইখন এখন স্কুল এয়া দেখিছে সকলো ছাত্ৰ ছাত্ৰী কেনেকৈ খেল ধেমালি কৰিছে খেল খেল আৰু খেল এইখন শংকৰদেৱ শিক্ষা নিকেতন আৰু গহপুৰৰ ফুলেঙি গাঁৱত আছে আৰু কোনোবা যাতে ইয়াৰ ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে ইয়াত পঢ়িব পাৰা ইয়াৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰু 9-10ৰো সুবিধা আছে এয়া গোপালপুৰ গাৰ্লছ পালোহি আৰু সেইখন হেৰু বলক আপোনালোকৰ ওচৰৰ পৰা দেখাই আছে বলক বলক হা ক এয়া নেহৰু স্কুল ভিডিঅ' মই এটা নমাই থৈ যাওঁ এয়া পাই গ'লোহি আমাৰ স্কুল বলক পাই গ'লোহি
ইমানতে আজি এই ব্লগটো সামৰিছোঁ। ধন্যবাদ। যদি ব্লগটো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, ধন্যবাদ।